স্বাগতম জনাইছোঁ সকলোকে অন্য এটা ব্লগছ ভিডিঅ'লৈ। আপোনালোকে জানে যে আমাৰ এই চেনেলটোত এণ্টাৰটেইনমেণ্ট আৰু ইনফৰ্মেটিভ ব্লগছ ভিডিঅ' আমি দি আহিছোঁ স্কচৰ মই আজি স্কচ লগত নাই। আজি এটা অন্যতম ব্যতিক্ৰমী ব্লগছ ভিডিঅ'লৈ মানে ইনফৰ্মেটিভ ব্লগছ ভিডিঅ' এটালৈ আপোনালোকক স্বাগতম জনাইছোঁ। বলক ব্লগছটো ষ্টাৰ্ট কৰি দিওঁ। আপোনালোকে সকলোৱে জানে যে যোৱা বছৰ বেহাৰবাৰী আউটপোষ্টত মই দুটা এপিছড কৰি আহিছিলোঁ। তাৰ পিছতো আৰু মই নতুনকৈ মানে ৰেঙনি টিভিত বেহাৰবাৰী আউটপোষ্টত মানে চিৰিয়েলত দুটা তিনিটামান এপিছড কৰিবৰ কাৰণে মই সুযোগ পাইছিলোঁ, কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে মই সেই দুটা এপিছডত যাব নোৱাৰিলোঁ। কিন্তু মই যোৱা পৰহি মোলৈ এটা ফোন আহিছে আৰু ৰেঙনিৰ পৰা, আৰু মই নতুন এটা মানে আৰু এটা মানে এইটো কি হয়, এইটো আচলতে বেহাৰবাৰী আউটপোষ্টত নহয়, নেক্সট বেহাৰবাৰী আউটপোষ্টত চাগে আৰু কৰিবলৈ সুযোগ পাম। কিন্তু এইটো আপোনাৰ প্ৰথমবাৰৰ বাবে মই আপোনাৰ টিভিতে হয়, ৰেঙনি টিভি আৰু দূৰদৰ্শনত আপোনালোকে দেখিবলৈ পাব। প্ৰথমবাৰৰ বাবে মানে টিভিত ছেকেণ্ড টাইম হ'ব মোৰ, প্ৰথমবাৰৰ বাবে মই এটা অসমীয়া এডছৰ মানে শ্বৰ্ট ভিডিঅ' এটা কৰিবৰ কাৰণে সুযোগ পাইছোঁ। এইটো বহুতো ভাল ভাল আৰ্টিষ্ট আছে। আমাৰ পৱনদাই ডাইৰেকশ্যন কৰিছে, পৱন মহন্ত ৰেঙনিৰ ডাইৰেক্টৰ, আৰু বাকী সকলো গোটেইখিনি আৰ্টিষ্ট আছে, পুৰণি নপুৰণি বহুতো আৰ্টিষ্ট আছে। তেওঁলোকৰ লগত কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। এইটো ব্লগছটো অলৰেডি মই আপোনালোকক তাত দেখুৱাব নোৱাৰিলোঁ, কাৰণ তাত আপোনাৰ ভিডিঅ' বনোৱা এলাউ নাই, সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ। আপোনালোকে এইটো মাত্ৰ ডাবিং চাবিং কমপ্লিট হ'ব আছে, শ্বুটিং কমপ্লিট হ'ল, তাত ডাবিং আছে, ডাবিং চাবিং গোটেই কমপ্লিট হৈ পেলাই প্ৰায় একমাহ লাগিব। একমাহ পিছত আপোনালোকে দেখিবলৈ পাব দূৰদৰ্শন আৰু ৰেঙনি টিভিত চিৰিয়েল, অসমীয়া চিৰিয়েল বা যিকোনো এনেকুৱা প্ৰগ্ৰেমৰ মাজত আপোনালোকৰ এই ডাটা আহিব প্ৰায় 1 মিনিট মানত, সেইটো দেখিবলৈ পাব। কেনেকুৱা ধৰণৰ আছিল অলপ ইনফৰ্মেটিভ আপোনালোকক দেখাই আছোঁ। এতিয়া আপোনালোকে কমেণ্ট কৰি কওক, অসম গভমেণ্টৰ পৰা কাৰ কাৰ ঘৰত গাঁও অঞ্চলত প্ৰায় সকলোতে এনেকুৱা পানী যোগান আঁচনি চৰকাৰে হাতত লৈছে, আৰু প্ৰায় মেক্সিমামৰে ঘৰত এনেকুৱাকৈ গভমেণ্টৰ পৰা ৱাটাৰ ছাপ্লাইৰ পৰা এনেকুৱা ফটফটীয়া পানীৰ যোগান ধৰিছে, আৰু কাৰ কাৰ ঘৰত আহিছে এতিয়ালৈ আপোনালোকে কমেণ্ট কৰি কওকচোন। তাৰপিছত ভিডিঅ'টো কৈ আছোঁ, আপোনালোকে সকলোৱে চাই থাকক। এতিয়া আপোনালোকে ভিডিঅ'টো চাই অনুমান কৰিব পাৰিছে চাগে মই কিহৰ এডছৰ এটা মানে শ্বৰ্ট ভিডিঅ' কৰিলোঁ। ভিডিঅ'টো আছিল এনেকুৱা ধৰণৰ, বিশুদ্ধ পানী যোগান আঁচনিৰ ওপৰত গভমেণ্টে যিটো আঁচনি হাতত লৈছে সেইটোৰ ওপৰত ভিডিঅ'টো কৰিলোঁ। আৰু আপোনালোকে জানে যে আমাৰ গাঁও অঞ্চলত প্ৰায় বিশুদ্ধ পানী মানুহে খায় বুলি সকলোৱে জানে, যদিও প্ৰথমতে কৈছোঁ যে টাউনত আপোনাৰ চহৰ অঞ্চলত মানুহে বিশুদ্ধ পানী খায়, কাৰণ তেওঁলোকত বহুতো ধৰণৰ আধুনিক ফিল্টাৰ আদি ইউজ কৰে। কিন্তু গাঁও অঞ্চলত আমাৰ ফিল্টাৰ ইউজ নকৰাকৈ ইমান হয়তো ধৰক আইৰণ নাথাকে বা ফিল্টাৰ ইউজ কৰিব নালাগে, নকৰাকৈ মানুহে বিশুদ্ধ পানী খাই আছে, যদিও ইমানো বিশুদ্ধ নহয়। কাৰণ ধৰক নৰ্মেল ফিল্টাৰ কৰিলে বা ধৰক নৰ্মেল পানীটো খালে ইমান এটা বিশুদ্ধ হ'ব নোৱাৰে। আৰু চৰকাৰে যিহেতু মানে আঁচনি হাতত লৈছে, আপোনালোকৰ মেক্সিমামৰ ঘৰত এনেকুৱা ধৰণৰ পদ্ধতি আহি গৈছে, মই যিটো দেখালোঁ। আৰু য'ত হোৱা নাই এতিয়ালৈ মানে হৈ আছে, চৰকাৰে কৰি আছে, গাঁও অঞ্চলত বিশেষকৈ হৈ আছে, বা চহৰ অঞ্চলতো হ'ব চাগে। তো এনেকুৱা ধৰণৰ মানে যেতিয়া আঁচনি যিটো হাতত লৈছে চৰকাৰে, এনেকুৱা মানে আঁচনিটো হোৱাৰ ফলত মানে আমাৰ কিছু মানে বেমাৰ আজাৰ মানুহৰ বহুতখিনি দূৰ হ'ব। আপোনালোকে জানে, সকলোৱে জানে যে পানীৰ পৰা মেক্সিমাম বেমাৰ মানে মানুহৰ পানীৰ পৰা হয়। আৰু যেতিয়া আপোনালোকে এনেকুৱা পানী ইউজ ইউজ কৰাৰ ফলত আপোনালোকৰ মেক্সিমাম ধৰক বেমাৰ আজাৰ হয়তো গোটেই নোহোৱা হৈ নগ'লেও মানে প্ৰায় আপোনাৰ ধৰক 99% কমি যাব। তো এডছটো আপোনাৰ এডভাৰটাইজটো এনেকুৱা ধৰণৰ আছিল। তো এইখিনি ভিডিঅ'টোৰ আছিল এনেকুৱা এটা এডছ কৰিবৰ কাৰণে সুযোগ, আৰু নেক্সট আৰু আমাৰ শ্বুটিং হ'ব ৰেঙনি টিভিত নেক্সট ধৰক আৰু মোটামুটি 15 দিন এসপ্তাহ পিছত আৰু শ্বুটিং ষ্টাৰ্ট হ'ব আমাৰ। তো ভিডিঅ'টো সকলোৱে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে সেই পানী ইউজ কৰক, যাৰ যাৰ ঘৰত আহিছে, আৰু সকলোৱে কমেণ্ট কৰিবলৈ নাপাহৰিব।